हेलो फ्रेंड्स नमस्कार जनाइছোঁ আপোনালোক সকলোকে আৰু আপোনালোক সকলোকে মই মোৰ হাইনাশ্ৰী বড়ো ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ फ्रेंड्स মই আজি বনাবলৈ ওলাই আছোঁ জলকীয়াৰ আচাৰ তো জলকীয়াৰ আচাৰটো মই কেনেদৰে বনাওঁ সেইটো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ তেতিয়াহ'লে আৰু এইখিনি হৈছে আমাৰ জলকীয়া যিখিনি মই আচাৰ বনাম আৰু আচাৰ বনাবৰ বাবে আমি প্ৰথমতে ইয়াৰ জলকীয়াৰ পৰা ঠাৰিখিনি বেলেগ কৰি ল'ব লাগিব তো মই এইখিনি বেলেগ কৰি লওঁ এতিয়া আমাৰ জলকীয়া ঠাৰিটো চিঙা সম্পূৰ্ণ হৈ গ'ল আপোনালোকে চাব পাৰে এইখিনি এতিয়া মই এইখিনি ধুই পিনে অলপমান ৰ'দত দিম আধা লেৰেলি যোৱা হ'ব লাগে এইটো তেতিয়া মানে ভাল হয় আমি ধুৱাই দিম ধোৱাৰ পিছত অলপ পানীখিনি ইয়াৰ পৰা কৰিবলৈ দি অলপ অকণমানকৈ এইটো কাটি পিনে থৈ নিমখ আৰু অলপমান নেমু টেঙাৰ ৰস চেপি দিম ইয়াতে তেতিয়া তাৰ পাছতহে আমি অলপ লেৰেলি যোৱা কৰিম লেৰেলি যাবলৈ ৰ'দত দিম আৰু তো কেনেকৈ ল'ম মই ইয়াতে এনেদৰে অকণকৈ কাটি দিয়াৰ কাৰণটো হৈছে যে ইয়াতে নিমখ আৰু নেমু টেঙাৰ ৰসবোৰ ভালদৰে সোমাই যায় আৰু বস্তুটো খাবলৈ যাতে ভাল হয় কাৰণ নিমখ নালাগিলেতো ভাল নালাগিব আচাৰটো তো সেইকাৰণে সেইটো কৰা হৈছে সোমাবৰ কাৰণে আৰু নেমু টেঙাৰ ৰসটো শুহি ল'বৰ বাবে কিছু কথা প্ৰেমৰ ভাষা হাসি ধোৱা আগৰে পৰা অনুমতি হলে তোমাৰ উঠি যাব মোৰ মনৰে পৰা শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰে নাচো এতিয়া আমি ইয়াতে দিলোঁ নিমখ এচামুচ দিছোঁ আৰু নেমু টেঙা চাই লওক নেমু টেঙাটো এচামুচমান হ'লে হৈ যায় বেছি দিলেও ভাল নহ'ব ইমান তো এচামুচমান দিলে হৈ যাব পৰিমাণৰ লগত কথা এইটো আপুনি যিমান দিব বিচাৰে মানে বেছি হ'লে বেছি দিব লাগিব জলকীয়া বেছি হ'লে নেমু টেঙা বেছি দিব লাগিব আৰু জলকীয়া মোৰ কম সেয়েহে মই নেমু টেঙা এচামুচ দিছোঁ এতিয়া এনেকৈ ভালদৰে মিক্স কৰিব লাগিব মিক্স কৰি ৰ'দত দিব লাগিব লেৰেলিবৰ বাবে আধা লেৰেলা হ'বৰ বাবে ৰ'দত দিব লাগিব ভালদৰে মিক্স কৰি ল'লোঁ মই ফ্ৰেণ্ডছ আজি মোৰ যোৱাকালি যিখিনি জলকীয়া মই ৰ'দত দিছিলোঁ তো সেইখিনি আজি আকৌ ৰ'দত দি পিনে আধা লেৰেলা কৰি লৈছোঁ ভালদৰে আৰু সেইখিনি মই আজি তেল দি পিনে আচাৰ বনাবলৈ ওলাইছোঁ তো আপোনালোককো দেখুৱাই যাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো আহক তো তেতিয়া আপোনালোকক দেখুৱাম মই তো
তো চাওক ফ্ৰেণ্ডছ, তো মই ইয়াতে কেৰাহীত তেল দিম। তেলখিনি ভালদৰে গৰম কৰি ল'ম। এতিয়া কেৰাহীটো মোৰ ভালদৰে গৰম হ'ল, সেইকাৰণে মই ইয়াতে খোৱা তেল দিম। বেছি নিদিম, মই অলপ দিলে হৈ যায়। ইয়াতে এইখিনি দিলে হৈ যাব, আৰু অলপমান দিব পাৰি। এইখিনিৰে ভালদৰে গৰম কৰিব লাগিব। এনেদৰে তেলখিনি গৰম হোৱাৰ পিছত ভালদৰে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত জলকীয়াখিনিৰ লগত আমি মিক্স কৰিম, আৰু তাৰপিছত আমাৰ হৈ যাব। তো এইখিনি হৈছে আমাৰ জলকীয়াখিনি, যিখিনি মই ৰ'দত অলপ আধা লেৰেৰা কৰি লৈছিলোঁ। এইখিনি হৈছে তেল, যিখিনি মই গৰম কৰি লৈছিলোঁ, আৰু এইখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিলোঁ। মই একদম সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ লাগিব। তাৰপিছত এতিয়া মই ইয়াৰ লগত জলকীয়াখিনি অলপ মিক্স কৰি দিম। এনেদৰে মিক্স কৰিব লাগিব। এইখিনিৰে হৈ যাব। এতিয়া জলকীয়াখিনি থ'বলৈ আমাক প্ৰয়োজন হ'ব এটা পাত্ৰ, যিটো মই লৈ লৈছোঁ। এয়া চাওক, এইটো মই ধুই পিনে সম্পূৰ্ণৰূপে শুকাই লৈছোঁ। তো শুকাই লোৱাটো জৰুৰী হয়। এতিয়া মই ইয়াতে জলকীয়াখিনি থ'ম। তো এতিয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি ভালদৰে এনেকৈ মাৰি থ'ম। পিছত এতিয়া এইখিনি খাবৰ বাবে ৰেডি হৈ গ'ল। এইখিনি এতিয়া বৰ্তমান খাব পৰা হৈ গৈছে। এতিয়া আমি খালে হ'ল আৰু এতিয়া মই জলকীয়াৰ আচাৰখিনি বনোৱা হৈ গ'ল সম্পূৰ্ণ। আৰু তাতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিশ্চয় কমেণ্টত ক'ব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকেও সেইটোও নিশ্চয় কমেণ্টত ক'ব। আজি ভিডিঅ'টো এইখিনিতে মই সামৰণি মাৰিছোঁ। সকলোকে বাই বাই।